একদম চবা Hello guys, welcome to my Assamese Boy 2.0 YouTube channel. Guys, আজি মানে কি আজি সানডে ন আজি কি ঘূৰিবলৈ গৈ আছো জুলে চাই থাকিব ভিডিঅ'টো চাই ভাল পাব আৰু তাৰ বিষয়ে মই ভালকৈ নাজানো মই বাকীখিনি ঘূৰি পিনে আপোনালোকক জনাই দিম ভিডিঅ'টো চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই থাকিব আপোনালোক ভিডিঅ' চাই বহুত ধুনীয়া হ'ব আৰু বহুত দেখাবলগীয়া বহুত মজা মজা বস্তু আছে তাত আপোনালোকক দেখাই আছোঁ চাই থাকিব আজি বৰ্তমান আমি ওলাই আহি আমি কেবৰ কাৰণে ৰৈ আছোঁ কেব বুক কৰা হ'ল কেব আহি আছে গোটেইখিনি চব ৰৈ আছে কেব আহি গ'ল আপোনালোকে ভিডিঅ' চাই থাকিব দেখাই থাকিব আপোনালোকক পুৰা গাইজ বৰ্তমান আমাৰ কেব আহি গ'ল কেবত গৈ আছোঁ বৰ্তমান আমি গোটেইখিনি চব আছে ইয়াত গৈ আছোঁ প্লেনখন বহুত মানুহ চেন্নাই আপোনালোকে ভিডিঅ'টো চাই থাকিব তাত গৈ পেলাই ধুনীয়া ধুনীয়া তাৰ ভিডিঅ'খিনি দি আছোঁ আৰু য'ত কি আছে ভালকৈ নাজানো মই কাৰণ প্ৰথমবাৰ গৈছোঁ একদম তাতে গৈ লগ পাওঁ বাইক আমি আহি পাই গ'লো এইখন কিমান মানুহ দেখা পাইছে মানুহ চক না কিমান চালে পানী নাপায় মাস্কখন লগাই ল'ব লাগিব নেকি চক না কিমান চালিয়া কি প্ৰথম ষ্টাৰ্টিঙৰ হাতীটো দেখাই দিছোঁ আপোনালোকক মানুহ চব কিমান টিকেটৰ কাৰণে ৰৈ আছোঁ বৰ্তমান আমাৰ বাকীকেইটা বৰ্তমান চব বিজি এই টিকেট কাউণ্টাৰত মোবাইলৰ 25 টকাকৈ লৈ চাগে আৰু এটা মানুহৰ 90 টকা যেতিয়া সোমাইছিলোঁ সেইকাৰণে মাস্কখন লগালোঁ এতিয়া খুলি দিম হয় নাই হৈ গ'ল কিমান মাস্ক লগাবা কৰোণা গ'ল আৰু মাহীহঁতি পিছফালে এই চক না কিমান চালিয়া ইয়াত পাছবেলা পানী বন্ধ হৈ যায় হ'ব বটল লৈ আহিছোঁ আমি ফটো চটো মাৰি লওঁ দিনা মোবাইল তই মোবাইলৰ ভিডিঅ' ফটো কৰি মাৰি লওঁ ফটো মাৰিবৰ কাৰণে মোবাইলটো এটাক দিলোঁ তাকো কি কয় সি তাৰো ফটো মাৰিব মন আছিলে ন সি সেইকাৰণে কি কয় মোবাইলটো ধুবলৈকে ধৰিলে আৰু তাৰপিছত ফটো মই প'ষ্ট দেখিছে নাই বৰ্তমান সোমাই আহিলোঁ কি মজা ফটো মাৰি আছিলোঁ পানী বটলটা কোনোবাই ধৰ আৰু
কি জু মানে এইবোৰহে নে কি ভূত বাংলা এই ড্ৰেগনটোতে নাই ডাইনাছৰটো এইটো নতুনকে বনাইছে মানে ষ্টাৰ্টিংটো আৰু এইটো ন মূৰ্তি আছে আকৌ এনেকা কি অৰিজিনেল নাই চব মূৰ্তি অৰিজিনেলটো 90 টকাত দেখাবনে সিহঁতক কিবা খোৱা মেলা দিয়া ধেমালি কথা আহিছে প্ৰথম আহিছোঁ একো গম নাপাওঁ সেইকাৰণে ভিডিঅ' তেনেকৈ ধেমালি গৈ আছিলে তাৰপিছত গোটেই কথাখিনি ওলাই গৈ আছে আৰু যি কথা পাতি গৈ আছোঁ আপোনালোকে চাই থাকক Welcome to guys. এয়া জিতেনৰ কাৰণে আয়ো জিতেনে প্ৰথমবাৰ আহোঁতে ভাল লাগিছে ৰাজীৱে তাৰ মোবাইলটো বেচেৰা তাৰ মোবাইল নাছিলে জিঅ' মোবাইল আছিলে চেলফি মাৰিবা বোলে মাৰিলে ভাল লাগিলে ভিডিঅ' কৰি নিছোঁ তাত দেখাম বাৰু এইকেইদিন বহুত ডাঙৰ ইয়াক ন আমি তেনো মোটো মেইন হেৰি এই গছৰ টকাকেইটা কি হয় এইকেইটা বান্দৰ এইকেইটা বান্দৰ লাংগুৰ মোবাইলত বহুত দেখিছোঁ মই এইকেইটা ভিডিঅ'ত নখম নহয় ন এয়া চাওক আমাৰ সৰু মামা বান্দৰকেইটা বহি আছে কোনটো আমাৰ ডাঙৰ মামা বগলী কণা মুচি মাছ ধৰিবলৈ আছে কি আছে মানুহ চানা আপোনালোকে মানুহ চাওক না কিমান মানুহ মানে যদি আমাৰ ফালেও যদি এনেকুৱা জু হ'লহেঁতেন নাই চৰকাৰৰ কিন্তু লাখ টকা ইনকম হ'লহেঁতেন কিন্তু দেই ইমানেই ধুনীয়া মোৰ ওচৰত কি মজা আছে মানে ভিডিঅ' কৰি আছোঁ বুলি গম পালে ন সেইকাৰণে পাখি চাকি ফলি দিছে আৰু ভাল মানুহ ন কিমান মজা আপোনালোকে চাই থাকিব ধুনীয়া মজা ইয়াত য'ত মজা বস্তু আছে দেখিছে নাই কেমেৰাটো লৈ আহিছোঁ একদম পাখি চাকি মেলি দিছে কিমান লাগিব একদম তাই একদম হেৰি পোষ্ট দিয়া লিখা দি আছে দেখিছে নাই এইজন যে একদম পোষ্ট দিয়া লিখা দি আছে মানুহখিনিক এই আপোনাৰ হোৱাইট পিকক এই তাত আছিলে আপোনাৰ কালাৰফুল ইয়াৰ অকল হোৱাইট পিকক কিন্তু কম
আৰু মুঠতে এইটোৱে হয় আৰু কি মাছ হয় এতিয়া কোনটো হয় চুকত আছে আপোনালোকে দেখিছে নাই জানো ইয়াত একোৱে নাই খালী দেখোন কিছুমান খালী আছে দেখোন কেকৰ পৰা এটা দেখিছোঁ একেটা বস্তু অট্ৰিক মানে কি নহয় কি খাই পিনে খোজকাঢ়ি যাব চক না জেগাবোৰ কিমান ধুনীয়া আমাৰ ফালেও যদি অসমতো যদি এনেকুৱা জোৰ হ'লহেঁতেন ন কিমান ধুনীয়া চক হ'ব পাৰে পানীখিনি অলপ লেতেৰা টাইপৰ কাছ এটা ঘূৰি ফুৰিছে দেখিছেনে আপোনালোকে এইয়া ক'ত কাছ এইয়া চক কাছ ইয়াত আছিলে ঘূৰি আছিলে সৰু কাছ সেইয়া বান্দৰকেইটা চক না পুৰা খেলি আছে নাই সেইকেইটা নাই সেইকেইটা ইয়াত থকা ঠিক আছে ইয়াত ইমান ना तो वहाँ पे पार्टनर के लिए कहाँ আপুনি বাকীবোৰ চক না চক জোৰ লগত ছোৱালী ফুৰি আনা দেৱাজ দা কি কয় আপুনি এষাৰ কথাত এইবোৰ কি হয় তুমি পাখি মেলি দিয়া আমি চাম আপোনালোকে মানুহ চক নাই মানুহ চাই পাগলা হৈ যাব মই কৈছোঁ ন ইমানেই মানুহ মানে কি আপোনালোকে চেন্নাইলৈ আহিলে জুলাই আহিব আৰু মানে ইমানেই ধুনীয়া ইমানেই ডাঙৰ একদম বুজাব নোৱাৰোঁ চবৰে নাম চাম নাজানো মই আপোনালোকক আৰু বৰ্ডখনো দেখাই দিছোঁ ৱাও ইমান মজা আছে মানে জুত আহি পিনে কি কয় একদম স্পেচলেছ হয় না হয় না সেই ইয়াত ভালকৈ ধৰা পোৱা নাই অকণ আগৰ পৰা ধৰা পৰোঁ এইজনী ভাটৌৱে হৈছে আপুনি মানে ইয়াতে বিচাৰি ফুৰিব নালাগে চবতে চেম্বাৰ বেলেগ বেলেগ বনাই থোৱা আছে চবতে আপোনাৰ হেৰিও দিয়া আছে চাইনবৰ্ডো মৰা আছে কোনফালে কি আছে ক'ত কি আছে চবতে লিখা আছে ইয়াত মানে আৰু মেপো দিয়ে ইয়াত আপোনালোকে বিনাজ বস্তু চাব পাৰে আৰু আপোনাৰ কি ইয়াত মানে এৰিয়াটো ইমানেই ডাঙৰ মানে এদিনত যে আপুনি কি কয় অকলে আহিলে কি কয় ইয়াত বস্তু বিচাৰি নাপাৰিব 100%। এইটো মানে কি লগত জনা মানুহ হ'ব লাগিব। এখন সৰু শিলৰ পাহাৰ প্ৰথমে আছে আমাৰ কেমেৰা পাৰ্চন এইজনী আমাৰ কাউৰী এয়া চব জংলী কুকুৰা নৰ্মেল কুকুৰা নৰ্মেল কুকুৰা হে এইটো চব মতা কুকুৰা ইয়াৰ পৰা ভাল ভাল আমাৰ এইপিনে হ'ব ইয়াৰ পৰা ভাল ভাল কুকুৰা আমাৰ এইপিনে হ'ব ন এইকেইটা হয় না এইকেইটা চব এইকেইটা অথনি দেখা নাপাইছিলে নহয় এইটো কি হয় অঁ আপোনালোকে চব তামিলত লিখা আছে বুজি ল'ব হা কিবা খাই আছে
দুইফালে ভাতৌৱে হয়, দুইফালে চব বেলেগ বেলেগ প্ৰজাতিৰ ভাটৌ থোৱা আছে। ইয়াত মানে কি আপোনাৰ যদি ভাটৌ থয় ইয়াত বহুত মানে প্ৰজাতি একেলগে কি কয় এটা চেম্বাৰ বনাই থৈ দিয়ে। আৰু প্লাছ আপোনাৰ একদম মেকুৰীৰ পৰা একদম সাপলৈকে চব বেলেগ বেলেগ প্ৰজাতিৰ থোৱা আছে, চব বেলেগ বেলেগ চেম্বাৰ। বৰ মজা মই কৈছোঁ ন, মজা একদম চবা। জীৱনত ফাৰ্ষ্ট টাইম এনেকৈ হৰিণা নিজে হাতেৰে চুই পিনে এনেকৈ ফিল ল'ব পাৰিছোঁ দেই জীৱনত আজি, আৰু এনেকৈ ওচৰৰ পৰা একদম দেখিছোঁ, একদম ফ্ৰেণ্ডলি হয়, মজা লাগিল। ঘূৰি গৈ আমনি লাগিছে, যাওঁ কিবা এটা খাই লওঁ। কিবা এটা মানে কি আৰু গৰমত আইচক্ৰীমে খামগৈ আৰু কি খামগৈ। আৰু ভিডিঅ'টো চাই দিব গৈ আৰু স্কিপ কৰি গৈ আঁতৰি যাব। কেলৈ গ'লেও কি আৰু আছে বস্তু দেখাবলগীয়া। বৰ্তমান এতিয়া আমি 3টাহে ঘূৰি ফুৰিছোঁ, বাকীকেইটা নাই। আইচক্ৰীম খাবলৈ আহিলোঁ, কিন্তু ইয়াতো লাইন পাতিবলগীয়া হৈছে। বাই লাইনত ৰৈ লাইন পাতি আমি পালোহি। आइसक्रीम खाइছো আৰু কুলফি খাই আছোঁ। वेलकम टू गाइस, अभी हम लोग आइसक्रीम खाই আছোঁ। আপোনালোকক বস্তু এটা দেখাম আৰু নেদেখাওঁ, তাক আকৌ মোক বেয়া বুলি ভাবিছে ন। আজি চব ফূৰ্তিত আছে আৰু বাকীকেইটা নাইকিয়া হৈ গ'ল। ক'ত গ'ল জানো? আমি সদায় ফূৰ্তিত থাকোঁ। আমি ফূৰ্তিত থকালো হয় নাই? চেকআপ কৰিছিলোঁ আমি লোক। এতিয়াহে পাইছোঁ ভালুকটো ন। মৰ্ণিং ৱাক কৰি আছে নেকি? চাই দেই ভালুকটোৱে বৰ্তমান মৰ্ণিং ৱাক কৰি আছে। এইখিনি চাম বৈ অলপ অলপে চাব লাগিব, বহুত ডাঙৰ এৰিয়া হয়, নেপাম নহ'লে একো চাবলৈ। বাই বাই ভালুক। ভালুকটোৱে মৰ্ণিং ৱাক কৰি আছে, ডিষ্টাৰ্ব নকৰোঁ ন। আৰু এটা ক'ত গ'ল কিজানি? এটাহে দেখাইছে। এটাহে আছে। ভাল হয় ন এইকেইটা? ওলাই গ'লে কুকুৰ পানী পৰে। নহয় জানো? শিয়াল নে ঘৰুৱা কুকুৰ ধৰণেই হৈ গৈছে। এই হাইনাকেইটা শুই আছে, সেইকেইটা হাইনাকেইটা বেলেগ খকুৱা বস্তু আকৌ। সেইকেইটা হাইনা। ৰ'দৰ হেৰিত কি কয় একো এইফালে ধৰাই নপৰিছে। মানুহ আহিছোঁ, ওলাই দে, আলহী আহিলে মানুহ ওলাব লাগে। অঁ প'ষ্ট দে, শুনিছে দেখিছে? পাথৰ এটা দলিয়াই দিব লাগে কেলা, হয় নাই? খুব দৌৰিব। মইতো দলিয়াই দিব, উঠিব মাতিব ধৰা। সিহঁতক চাবলৈ আমি পইচা খৰচা কৰিছোঁ ন। পাথৰ মাৰ নাই তাই। মোবাইলৰ পৰা একদম জোতালৈকে পইচা দি আনিছোঁ। এনেই কথাটো আৰু মোবাইলৰ পইচা দিছোঁ বাৰু ন। ইয়াতো ৰ'দত খোজকাঢ়ি একদম কিবা লাগি গৈছে দেই। আৰু বহুত বকি আছে, ভিডিঅ' চাই থাকিব, স্কিপ নকৰিব। Hello guys, how are you? Hello, welcome to guys. আমাৰ এটা পাগল সেইটো ভিতৰত শুই আছে গৰমত।
এনেকুৱা জেগাত শুই আছে কেমেৰাটো নাহে এই দেখোন হলো ভাল আছে এই আমাৰ মাহী লোৱা হয় ন এইটো এটা এইটো অলপ দেখা পাইছোঁ জেগা ইমানেই ডাঙৰ হৈ গ'ল এৰিয়া বাকী বাঘকেইটা পকা বাঘ আৰু কিবা কিবি ধেৰ বাঘ আছিলে চাবই নাপালোঁ এইখিনি চক দেখাইছে আৰু খেলা দেই এইবোৰ বাহিৰৰ হয় মৰাৰ কথা ভাবিছো কি মজা এইবোৰ বাহিৰৰ হয় কি বুলি কয় দেই সেই নহয় কাছবোৰ চক ইমান ডাঙৰ ডাঙৰ এইবোৰ চাব নোৱাৰি দেই মুভি ঘুটি যাব দেখিলে ফোন কৰি সেইটো ক'ত আছে সুধি লওঁ চাহ খাম কাছ এখন দেখাই দিছোঁ পঢ়ি ল'বচোন হা ঠিক আছে চক ইমান গাল নোৱাৰিছোঁ আৰু দেই ইমান গৰম আৰু আমি এতিয়া চাবলগীয়া কি আছে ন আৰু চাবলগীয়া কি আছে গৰমে যে বৰ বেয়া অৱস্থা আধাৰো নাই বেলেগ ডাঙৰ আপোনালোকক গোটেই ভিডিঅ'টো নেদেখাওঁ অলপ অলপকৈ দেখাই থাকিম কাৰণ ইমান ডাঙৰ এৰিয়া আপোনাৰ ভিডিঅ'টো ভিডিঅ' কৰিবলৈ গ'লে চাৰ্জে নাইকিয়া এইটো coba. Friendly है कोयल की चौक धीरे से जो टूटे एरो किटा अवस्था नहीं क्या हो रही है स्किन तो फटा फटा देखो यार केनेवा लाइছে তো কও হোয়েল জেল সব দেখালো মেলিলো আৰু বাকি আৰু কেটামান চাবলৈ আছে আমাৰ বাকি কিটা ভাগৰ লাগিছে বহি আছে ইয়াত সক আধাই যোৱা নাই এতিয়ালৈকে কিন্তু হেৰিখিনি গ্ৰাফিক্সখিনি বৰ ধুনীয়া ধুনীয়া মাৰি থৈছে এনেকুৱা এখন লাগে আকৌ হয় নাই কিমান ধুনীয়া মানে কিমান ধুনীয়া পৰিৱেশ জান দে সবফালে সোমাই যাওঁ ঢেৰ যি টি বস্তু আছে ভয় কৰিলে নহয় ৰে মেইন কেছটো ইয়াত কি কয় এইফালে সোমাবলৈ দিয়ে নে নিদিয়ে ইয়াত কি জানো
আপোনালোক কিমানখিনি দেখা পাইছোঁ কিনে ধৰিব পৰা নাই কিন্তু ক'ত অঁ হাতী এটাহে দেখোন যোৱাবাৰৰ হাতীটোৱে সেইটো এইকেইটা গাহৰি হয় নাই হা জংলী গাঁও এই জংলী হ'ব আৰু ক'ত কি জানি এইটো দলিয়াবলৈ মন যায় মোক তেতিয়া সেইটো একদম চুকত হা হিপপটেমাছ সেইটো একদম কিনাৰত এইফালে যাংগে গাইজ দিনটো ঘূৰি অৱস্থা চবৰে বেয়া চব টোপনি মাৰিছে আৰু চবৰ চকু কেনেকুৱা লাগিছে মোকো ভাল লাগিলে বৰ্তমান ক'ব পৰা অৱস্থা এজনী বৰ্তমান ক'ব পৰা অৱস্থা নাইকিয়া হৈ গৈছে চবে হৈছে আৰু ইফালে ৰ'দ ইফালে দৌৰি আছে ঠিক আছে কি বুলি কওঁ ৰুমত লগ পাম